আজি আমি ধাৰকত সঞ্চিত শক্তিৰ বিষয়ে পঢ়িম। ইতিমধ্যে আমি পঢ়ি আহিছোঁ যে ধাৰক বা কেপাচিটৰ হৈছে এটা আহিলা যি বৈদ্যুতিক শক্তিক সঞ্চয় কৰি ৰাখিব পাৰে। ধাৰকে কেনেকৈ বৈদ্যুতিক শক্তিক সঞ্চয় কৰি ৰাখে তাক আমি চাওঁ আহা। আমি এটা সমান্তৰাল পাত ধাৰক লৈছোঁ আৰু ধৰি লৈছোঁ এই সমান্তৰাল পাত ধাৰক অৰ্থাৎ পেৰেলেল প্লেট কেপাচিটৰটোৰ কেপাচিটি বা ধাৰকত্ব C। ইয়াক ইংৰাজীত কয় কেপাচিটি আৰু অসমীয়াত আমি ইয়াক কওঁ ধাৰকত্ব। গতিকে আমি লোৱা ধাৰকটোৰ ধাৰকত্ব C। যিহেতু ইয়াত দুখন পাত আছে আৰু প্ৰথমে যেতিয়া ইয়াক আমি বেটেৰীৰ সৈতে সংযোগ কৰা নাই বা আমি যেতিয়া সংযোগ কৰাৰ আগৰ অৱস্থাটোৰ কথা ভাবোঁ তেতিয়াহ'লে কি হ'ব, ইয়াৰ প্লেট দুখনত কোনো ধৰণৰ আধান নাথাকিব। আমি আমাৰ সুবিধাৰ কাৰণে প্লেট দুখনৰ নাম দি লৈছোঁ ছাপ'জ A আৰু B। যেতিয়া আমি ইয়াক বেটেৰীৰ সৈতে সংযোগ নকৰোঁ তেতিয়া ইয়াত থকা আধানৰ পৰিমাণ হ'ব 0। বেটেৰীটোৰ সৈতে সংযোগ কৰাৰ লগে লগে কি হ'ব, এই প্লেটখনত লাহে লাহে আধান জমা হ'বলৈ আৰম্ভ কৰিব। আৰু আমি আমাৰ সুবিধাৰ কাৰণে ধৰি ল'ম যে বেটেৰীটোৰ পৰা এই প্লেটত জমা হোৱা আধানৰ পৰিমাণ ছাপ'জ DQ। তাৰ অৰ্থটো এইটো যে DQ পৰিমাণৰ আধান DQ প্ৰথমতে DQ পৰিমাণৰ আধান আহি এই প্লেটত ডিপ'জিট হ'ল। নেক্সট আকৌ DQ আধান আহি এই প্লেটত ডিপ'জিট হ'ল। নেক্সট আকৌ DQ আধান আহি এই প্লেটত জমা হ'ল। গতিকে ইয়াত এনেধৰণে আধানবিলাক জমা হৈ হৈ গৈ থাকিব। প্ৰথমতে এই প্লেটখনত কোনো আধান নাছিলে, গতিকে মই বেটেৰীৰ পৰা প্ৰথম যিটো মই আধান এই প্লেটত জমা কৰিম, ধৰি লৈছোঁ প্ৰথম আধানৰ পৰিমাণ আছিলে DQ। গতিকে প্ৰথম DQ আধানটো এই প্লেটখনত জমা কৰোঁতে আমি কোনো কাৰ্য কৰিবলগীয়া নহ'ব। ডেট মিনছ উই ডু নট হেভ টু ডু এনি ৱৰ্ক টু ডিপ'জিট দ্য ফাৰ্ষ্ট কোৱাণ্টা অফ চাৰ্জ ইন দ্য প্লেট A। যি মুহূৰ্তত এই প্লেটখনত এটা পজিটিভ আধান জমা হ'ল, লগে লগে কি হ'ব, B প্লেটখনৰ এই অংকটোত এটা সমান পৰিমাণৰ এটা নিগেটিভ আধান জমা হ'ব আৰু B প্লেটৰ আনটো মূৰত সমান পৰিমাণৰ পজিটিভ আধান জমা হ'ব। এই যিটো পজিটিভ আধান B প্লেটখনত জমা হৈছে, এই পজিটিভ আধানটো মুক্ত আধান। ই হৈছে মুক্ত আধান, ফ্ৰী চাৰ্জ। আৰু এই ফ্ৰী চাৰ্জটো কি হ'ব, ই বেটেৰীৰ নিগেটিভলৈকে গুচি যাব। এইটো বেটেৰীৰ নিগেটিভ টাৰ্মিনেল, এইটো বেটেৰীৰ পজিটিভ টাৰ্মিনেল। গতিকে পজিটিভ আধানটো কি হ'ব, বেটেৰীৰ নিগেটিভ টাৰ্মিনেললৈ গুচি যাব, কাৰণ ইট ইজ এ ফ্ৰী চাৰ্জ, ই এটা মুক্ত আধান। গতিকে B প্লেটখনৰ আনটো ছাইডে অৰ্থাৎ বাওঁফালে কোনো আধান নাথাকিব। এতিয়া নেক্সট DQ আধান যেতিয়া বেটেৰীৰ পৰা এই প্লেটখনলৈ আহিব, তেতিয়া কি হ'ব, আগৰ পৰা থকা যিটো পজিটিভ চাৰ্জ আছে, এই পজিটিভ চাৰ্জটোৱে নেক্সট DQ চাৰ্জটোক কি কৰিবহি, ৰিপেল কৰিব, অৰ্থাৎ ইয়াক যোৱাঠি বাধা দিব। আৰু সেই বাধাৰ বিপৰীতে কাৰ্য কৰি আমি এই DQ আধানটোক এই প্লেটত ডিপ'জিট কৰিব লাগিব। আৰু এই কাৰ্য কৰিব বেটেৰীটোৱে। বেটেৰীটোৱে বৈদ্যুতিক শক্তি খৰচ কৰি ৰিপালচিভ ফ'ৰ্চৰ বিপৰীতে অৰ্থাৎ বিকৰ্ষণ বলৰ বিপৰীতে কাৰ্য কৰি দ্বিতীয় DQ পৰিমাণৰ আধানক সি এই প্লেটখনত ইয়াৰ ওপৰত জমা কৰিব। আৰু লগে লগে সমান পৰিমাণৰ নিগেটিভ চাৰ্জ B প্লেটত জমা হ'ব আৰু সমান পৰিমাণৰ ফ্ৰী চাৰ্জ ইটো মূৰত জমা হ'ব। আৰু এই ফ্ৰী চাৰ্জখিনি বেটেৰীৰ নিগেটিভ টাৰ্মিনেললৈ এইফাললৈ গুচি আহিব। গতিকে এনেদৰে আমি চাৰ্জ কৰি কৰি গৈ থাকিম আৰু চাৰ্জ কৰি কৰি গৈ থকাৰ লগে লগে অৰ্থাৎ আধান জমা হৈ যোৱাৰ লগে লগে পিছৰ আধানটো আনিবৰ কাৰণে বেছি ৱৰ্ক ডান কৰিব লাগিব, কাৰণ যিমানেই এই প্লেটখনত আধানৰ পৰিমাণ বাঢ়ি যাব
সিমানেই সি পিছৰ আধানটো আহোঁতে বাধাৰ সৃষ্টি কৰিব আৰু সেই বাধাৰ বিপৰীতে ইয়াত আধান জমা কৰিবৰ কাৰণে কাৰ্য কৰিব লাগিব আৰু সেই কাৰ্য কৰিব এই বেটেৰীটোৱে আৰু বেটেৰীটোৱে যি কাৰ্য কৰিব সেই কাৰ্যখিনিয়ে কি হ'ব ধাৰকটোত বৈদ্যুতিক শক্তি হিচাপে সঞ্চিত হ'ব দিছ ৱৰ্ক ডান উইল বি stored as the potential energy electrostatic potential energy inside the capacitor এতিয়া আমি কিমান স্থিতি বৈদ্যুতিক শক্তি ধাৰকটোত সঞ্চিত হৈছে তাৰ এটা প্ৰকাশ ৰাখি উলিয়াম ধৰি লোৱা ধাৰকটো আহিত হৈ থকাৰ কোনো এক মুহূৰ্তত that is during the process of charging কোনো এক মুহূৰ্তত ধৰি লোৱা এই প্লেটত জমা হোৱা আধানৰ পৰিমাণ হৈছে স্মল কিউ আৰু যিমানে আমি আধান বেছিকৈ জমা কৰিম সিমানে কি হ'ব এই প্লেটখনৰ বিভৱটো বাঢ়ি বাঢ়ি গৈ থাকিব আধান যিমানে বেছি হয় সদায় বিভৱ বাঢ়ি যায় গতিকে এই প্লেটৰ বিভৱো বাঢ়িব আৰু যিটো মুহূৰ্তত এই প্লেটখনত জমা হোৱা আধানৰ পৰিমাণ কি হৈছে সেই মুহূৰ্তত এই প্লেটৰ পটেনচিয়েলটো ধৰি লৈছোঁ আমি এই প্লেটৰ পটেনচিয়েল মানে বিভৱ পটেনচিয়েল হৈছে সাপোজ স্মল ভি তোমালোকে চাবা পটেনচিয়েলটো আমি সদায় কেপিটেল লেটাৰ দি ৰিপ্ৰেজেণ্ট কৰোঁ বুজাওঁ কিন্তু ইয়াত আমি আমাৰ সুবিধাৰ কাৰণে আমি পটেনচিয়েলটো স্মল ভি লৈছোঁ কাৰণ চাৰ্জিং হৈ আছে হৈ থকা মাজৰ কোনোবা এটা মুহূৰ্তৰ কথা আমি কনচিডাৰ কৰিছোঁ আৰু সেই মুহূৰ্তত ইয়াৰ পটেনচিয়েল হৈছে স্মল ভি আৰু এটা কথা মনত ৰাখিবা যে একেবাৰে শেষত যেতিয়া ই ফুল্লি চাৰ্জ হ'ব তেতিয়া ধাৰকটোৰ বিভৱ হ'বগৈ কেপিটেল ভি একেবাৰে শেষত তাৰ বিভৱ কেপিটেল ভি হ'ব কাৰণ আমি ইয়াত বেটাৰীটোত প্ৰয়োগ কৰা বিভৱ হৈছে ভি যি মুহূৰ্তত ইয়াত জমা হোৱা আধানৰ পৰিমাণ স্মল কিউ আৰু ইয়াৰ বিভৱ ভি তেতিয়া আমি সেই মুহূৰ্তত আমি লিখিব পাৰোঁ কেপাচিটি চি ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই ভি ধাৰকটোৰ ধাৰকত্ব চি ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই ভি যিটো মুহূৰ্তত ইয়াত থকা আধানৰ পৰিমাণ কিউ হ'ব আৰু বিভৱৰ পৰিমাণ ভি হ'ব সেই মুহূৰ্তত মই যেতিয়া পিছৰ ডি কিউ আধানটো তাত জমা হোৱাৰ কথা ভাবিম তেতিয়া কি হ'ব আমি এই পিছৰ ডি কিউ আধানটো জমা কৰিবৰ কাৰণে কিমান কাৰ্য কৰিব লগা হৈছে বেটাৰীটোৱে কিমান বৈদ্যুতিক শক্তি বেটাৰীটোৱে খৰচ কৰিবলগীয়া হৈছে সেই বৈদ্যুতিক শক্তি বা কাৰ্যৰ আমি এটা প্ৰকাশ ৰাখি প্ৰথমতে উলিয়াই ল'ব লাগিব আমি জানো যে বিভৱ ভি ইজ ইকুৱেল টু ৱৰ্ক ডান ডিভাইডেড বাই চাৰ্জ গতিকে ৱৰ্ক ডান বা কাৰ্য ইজ ইকুৱেল টু হ'ব পটেনচিয়েল ইনটু চাৰ্জ এইটো ফৰ্মুলা আমি আগতে পাই আহিছোঁ আৰু এই ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিম যি মুহূৰ্তত আমাৰ ধাৰকটোত থকা আধানৰ পৰিমাণ স্মল কিউ আৰু পটেনচিয়েল স্মল ভি সেই মুহূৰ্তত যেতিয়া আমি নেক্সট ডি কিউ আধানটো আমি ইয়াত জমা কৰিম সেই মুহূৰ্তত আমি কিমান কাৰ্য কৰিব লাগিব যিহেতু আমি ডি কিউ আধান জমা কৰিছোঁ আৰু এই নেক্সট ডি কিউ আধান জমা কৰোঁতে হোৱা কাৰ্যৰ পৰিমাণটো আমি ছাপ'জ লৈছোঁ ডি ডব্লিউ গতিকে ডি ডব্লিউ ইজ ইকুৱেল টু হ'ব পটেনচিয়েল আৰু ইয়াত আমি পটেনচিয়েলটো লৈছোঁ স্মল ভি কাৰণ আমাৰ কিউ আধান আছে আৰু তেতিয়ালৈকে পটেনচিয়েল হৈ আছে স্মল ভি ইনটু কিউ পটেনচিয়েল ইয়াত চোৱা পটেনচিয়েল ইনটু চাৰ্জ আৰু ইয়াত আমি কিমান চাৰ্জ জমা কৰিছোঁ ডি কিউ গতিকে ডি কিউ আধান জমা কৰোঁতে হোৱা কাৰ্যৰ পৰিমাণ হ'ব ডি ডব্লিউ ইজ ইকুৱেল টু ভি ইনটু ডি কিউ গতিকে আমি কথাখিনি এবাৰ ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে লিখি লওঁ Let during the process of charging at any instant charge deposited on the capacitor is small q and the potential
at that moment is small v. ধৰা হ'ল আহিতকৰণ প্ৰক্ৰিয়াৰ কোনো এক সময়ত ধাৰকটোত জমা হোৱা আধান আমি লৈছোঁ স্মল কিউ আৰু সেই সময়ত ইয়াৰ বিভৱ স্মল ভি। পিছৰ ডি কিউ পৰিমাণৰ আধান জমা হওঁতে সম্পাদিত কাৰ্য ৱৰ্ক ডান টু ডিপজিট দ্য নেক্সট এমাউণ্ট অফ চাৰ্জ ডি কিউ ইজ ডি ডব্লিউ ইজ ইকুৱেল টু ভি ডি কিউ। এই অৱস্থাত পিছৰ ডি কিউ পৰিমাণৰ আধান জমা কৰোঁতে সম্পাদিত কাৰ্য ডি ডব্লিউ ইজ ইকুৱেল টু ভি ডি কিউ। আৰু এই কাৰ্যখিনি কোনে কৰিব? বেটেৰীটোৱে কৰিব। বেটেৰীটোৱে নিজৰ শক্তি খৰচ কৰি এই কাৰ্যখিনি সম্পাদন কৰিব আৰু সেই কাৰ্যখিনি কেপাচিটৰ বা ধাৰকটোত বৈদ্যুতিক স্থিতিশক্তি হিচাপে জমা হ'ব। এতিয়া আমি আহোঁ মুঠ শক্তি কেলকুলেশ্যনত। আমি ধাৰকটো আহিতকৰণ কৰি গৈ আছোঁ আৰু ধৰি লোৱা যে একেবাৰে শেষত আহিতকৰণৰ একেবাৰে শেষ পৰ্যায়ত ধাৰকটোত জমা হোৱা আধানৰ পৰিমাণ হৈছে কেপিটেল কিউ আৰু সেই অৱস্থাত ইয়াৰ বিভৱ হৈছেগৈ কেপিটেল ভি। যেতিয়া আমি ধাৰকটোত কেপিটেল কিউ আধান জমা কৰিছোঁ তেতিয়া আমি কিমান কাৰ্য কৰিলোঁ? আমি টোটেল কিমান কাৰ্য কৰিছোঁ? আধানটোত ধাৰকটোত প্ৰথমতে থকা আধানৰ পৰিমাণ আছিলে 0 আৰু একেবাৰে শেষত ইয়াত জমা হোৱা আধানৰ পৰিমাণ হৈছে কেপিটেল কিউ। চ' টোটেল ৱৰ্ক ডান to charge the capacitor with charge Q is total work done হ'ব W আৰু W টো কেনেকৈ পাম? আমি প্ৰতিটো আধান ডি কিউ আধান জমা কৰোঁতে আমাৰ ৱৰ্ক ডান হৈছিলে ডি ডব্লিউ। গতিকে আমি ডি ডব্লিউ যদি আমি ইণ্টিগ্ৰেশ্যন কৰি যাওঁ তেতিয়াহ'লে আমি টোটেল ৱৰ্ক ডানটো পাই যাম। গতিকে টোটেল ৱৰ্ক ডান ডব্লিউ ইজ ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ ডি ডব্লিউ। অসমীয়াত লিখিবা, যদি ধাৰকটোত জমা হোৱা মুঠ আধান কিউ হয় কেপিটেল কিউ, তেনেহ'লে ইয়াক সম্পূৰ্ণভাৱে আহিত কৰোঁতে সম্পাদিত মুঠ কাৰ্য ডব্লিউ ইজ ইকুৱেল টু হ'ব ইণ্টিগ্ৰেশ্যন অফ ডি ডব্লিউ। গতিকে ডি ডব্লিউৰ মান হ'ব ডব্লিউ মান হ'ব ইণ্টিগ্ৰেশ্যন অফ ভি ডি কিউ। আমি ডি ডব্লিউৰ মান পাই থৈছিলোঁ, ডি ডব্লিউ ইজ ইকুৱেল টু ভি ডি কিউ। এতিয়া তোমালোকে ইয়াত ভিৰ মানটো বহাই দিয়া। আমি পাইছিলোঁ যে চি ইজ ইকুৱেল টু স্মল কিউ ডিভাইডেড বাই স্মল ভি। যেতিয়া আমি মাজৰ এটা সময়ত তাত থকা আধানৰ পৰিমাণ স্মল কিউ লৈছিলোঁ সেই মুহূৰ্তত তাৰ পটেঞ্চিয়েল আছিলে ভি। গতিকে চি ইজ ইকুৱেল টু কিউ ডিভাইডেড বাই ভি। গতিকে ভি ইজ ইকুৱেল টু হ'ব কিউ ডিভাইডেড বাই চি আৰু এই ভেলুটো তোমালোকে ইয়াত পুট কৰি দিয়া। ইণ্টিগ্ৰেশ্যন অফ ভি কিউ ডিভাইডেড বাই চি ডি কিউ। এতিয়া তোমালোকে ইয়াত এটা কথা চাবা যে এই ইণ্টিগ্ৰেশ্যনটো কৰোঁতে আমি ইণ্টিগ্ৰেশ্যনৰ লিমিট বহুৱাব লাগিব। যেতিয়া কেপাচিটৰটো আমি চাৰ্জিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ, আহিত কৰিবলৈ আৰম্ভ কৰা অৱস্থাত ইয়াত থকা আধানৰ পৰিমাণ আছিলে 0 আৰু অন্তিম অৱস্থাত ইয়াত থকা আধানৰ পৰিমাণ হৈছিলে কেপিটেল কিউ। গতিকে লোৱাৰ লিমিটটো হ'ব 0 আৰু আপাৰ লিমিটটো হ'ব কেপিটেল কিউ। গতিকে ইয়াতো তোমালোকে 0 বহাবা আৰু আপাৰ লিমিটটো ইয়াতে কেপিটেল কিউ বহাবা। ইণ্টিগ্ৰেশ্যন কৰিবা ইজ ইকুৱেল টু চিটো কনষ্টেণ্ট 1/c টো বাহিৰ হৈ আহিব। ইণ্টিগ্ৰেশ্যন 0 to q small q into dq। গতিকে w ইজ ইকুৱেল টু পাম 1/c q স্কোৱাৰ ডিভাইডেড বাই 2।
আৰু আমি যেতিয়া লিমিট বহাই দিম ইজ ইকুৱেল টু হ'ব 1/c কেপিটেল কিউ স্কোৱাৰ ডিভাইডেড বাই 2 মাইনাছ 0 ইজ ইকুৱেল টু হ'ব হাফ কিউ স্কোৱাৰ divided by 2. So this is the total work done by the battery to charge the capacitor. অৰ্থাৎ এই W হৈছে ধাৰকটো সম্পূৰ্ণভাৱে আহিত কৰোঁতে বেটাৰীটোৱে সম্পাদন কৰা কাৰ্য। এই যিখিনি কাৰ্য বেটাৰীটোৱে কৰিলে এই কাৰ্যখিনিয়ে ধাৰকটোত বৈদ্যুতিক শক্তি ৰূপে সঞ্চিত হ'ব। This work done will be stored in the capacitor as electrostatic potential energy. গতিকে আমি electrostatic potential energy is equal to W লিখিব লাগিব। গতিকে ধাৰকটোত সঞ্চিত স্থিতি বৈদ্যুতিক শক্তি হ'ব U is equal to W is equal to half Q square divided by C. আমি C টোক আমি ৰিপ্লেচ কৰি ল'ব পাৰোঁ। ধাৰকটো যেতিয়া সম্পূৰ্ণৰূপে আহিত হৈছিলে সম্পূৰ্ণৰূপে আহিত হোৱা অৱস্থাত ইয়াৰ আধানৰ পৰিমাণ আছিলে কেপিটেল কিউ আৰু সেই মুহূৰ্তত ইয়াৰ বিভৱ আছিলে কেপিটেল ভি। So C is equal to Q divided by V or Q is equal to C into V. গতিকে U হ'ব half Q square divided by C is equal to half C Q ঠাইত লিখিম C square into V square is equal to হ'ব half C V square. গতিকে এটা ধাৰকত সঞ্চিত শক্তিৰ পৰিমাণ হ'ব half C V square. এই শক্তিখিনি ধাৰকটোত স্থিতি বৈদ্যুতিক শক্তি হিচাপে সঞ্চিত হ'ব। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ধাৰকটো বেটাৰীটোত লগোৱাৰ লগে লগে সি ফুল চাৰ্জ হৈ নাযায়, খুব কম অতি কম সময় লাগে আৰু সেই কম সময়তে ই কি হয় ফুললি চাৰ্জ হৈ যায়। গতিকে এটা ধাৰকে সঞ্চিত কৰা শক্তিৰ পৰিমাণটো আমি এনেকৈ লিখিব পাৰোঁ হাফ কিউ স্কোৱাৰ বাই চি লিখিব পাৰোঁ আমি বা U is equal to half CV square. So this is the final expression for the electrostatic energy stored in a capacitor. এই হৈছে এটা ধাৰকে সঞ্চয় কৰি ৰখা শক্তিৰ প্ৰকাশ ৰাখি